আশা কৰোঁ সকলো খবৰ ভাল আছে আৰু স্বাগতম জনাইছোঁ মোৰ অইন এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু এইখিনিতে চাওক, এইটো বান্ধৱীনে বাৰু ভাল আৰু এইটো বান্ধৱীটো তাই মানে ব্লগত আহি পেলাই লাজ পায়। কোনোবাই মানে ইমান নহয় মানে ইমান ধুনীয়া তাই ব্লগত যদি আপোনালোকে দেখি লয় তাৰপিছত তাই প্ৰেমত পৰি যাব। সেইকাৰণে আমি তিনিওজনী ফুৰিবলৈ ওলালোঁ। তাই আহিছে মানে আমালোকৰ ঘৰত, সেইকাৰণে তাইক ফুৰাবলৈ লৈ গৈ আছোঁ। আৰু এইখন আমাৰ ভঙা ৰাস্তাখন, আৰু এই ভঙা ৰাস্তাখন পাৰ হ'লে আমি এটা ভঙা দলং পাম। তাৰ পিছতে আমাৰ যাবলগীয়া ঠাইখন পাম, মানে এটা মন্দিৰ পাম। তো ফাইনেলি আমি য়দমন মন্দিৰখন আহি পালোঁ। আৰু চাওকচোন, ভাল লাগিছে ন। আৰু সিহঁত দুজনী মানে গৈ আছে ভিতৰৰ ফালে সোমাই, তো ব'লক আমিও ভিতৰৰ ফালে গৈ থাকোঁ। আৰু সিহঁত দুজনী নাচি নাচি গৈ আছে আৰু মই ভিডিঅ' কৰি কৰি গৈ আছোঁ যাতে আৰু মানে জীৱনৰ ঝুঁকি লৈ এই দলংখন পাৰ হৈ আহিলোঁ। ভিডিঅ' কৰা নাই, যোৱাৰ সময়ত কৰি মানে ইমান ৰিক্সৰ আছিলে, সেইকাৰণে ভিডিঅ' কৰা নাই। চ' মানে ব্ৰিজখন কেনেকুৱা ভাঙিছে ফ্লাডে, তো আপোনালোকক দেখুৱাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এই মন্দিৰখনত মানে যেতিয়া ফাকুৱা উৎসৱ হয়, তিনিদিনীয়া কাৰ্যসূচীত সম্পূৰ্ণ কৰা হয়। আৰু তিনিদিনীয়া কাৰ্যসূচীৰ মাজত লাষ্ট যিদিন থাকিব, সেইদিনাখন মানে আমাৰ মহাপ্ৰভু লৈ নগৰ পৰিভ্ৰমণ কৰোৱা হয়। আৰু পূৰা নগৰখন ভ্ৰমণ কৰি আনি ইয়াতে আকৌ স্থাপিত কৰা হয়। তো আপোনালোকে ফাকুৱাত আহিব কেতিয়াবা। আৰু ইমান বহু কিবা কিবি উৎসৱ হয়, ভাওনা হয়, ৰাস হয়। তো যেতিয়া হয় মানে বহুত ভাল লাগে। আৰু এই মন্দিৰখনত বহুতো ৰহস্য আছে, যিহেতু মই এতিয়া নকওঁ আপোনালোকক, তো মানে পিছতে ক'ম। আকৌ যেতিয়া আহিম মানে এতিয়া ভালকৈ দেখুৱাব পৰা নাই, কিয়নো ইয়াত অম্বুবাচী চলি আছে যে, সেইকাৰণে আমাৰ ঘৰ সোমাব নোৱাৰোঁ আৰু বন্ধ হৈ আছে। আৰু এই ৰহস্যবিলাক আপোনালোকক শুনিলে আপোনালোকেও আহিব মন যাব। তো আপোনালোকে এবাৰ চাই ল'ব আহি। আৰু আমাৰ গেটখনত সোমাওঁতেই আমাৰ মহাপ্ৰভু স্থাপিত হৈ আছে পুখুৰীৰ, আৰু পুখুৰীত মহাপ্ৰভু নাগৰ ওপৰত স্থাপিত হৈ আছে। আপোনালোকে চাব আহিব আৰু কেতিয়াবা মন গ'লে। এতিয়া মানে তাই প'জ দিলে আৰু তাই দিব, ধুনীয়াকৈ প'জ দিব, যিহেতু আহিছে। ৰীল বনাব এতিয়া আৰু তাই চাব মানে মন্ত্ৰী ৰীল বনাব আৰু তাই মানে ধৰিব। আৰু সেইটো মানে আপোনালোকক বাহিৰৰ পৰাই দেখুৱালোঁ, আৰু এদিন আহিম ভিতৰৰ পৰা দেখুৱাই দিম। আৰু ইয়াতে মানে ৰীল চলি আছে, মই ধৰিলোঁ আৰু তাই ৰীলছ বনাই আছে। চ' ফাইনেলি আমাৰ চোৱা শেষ, আৰু তাইও ঘূৰিবলৈ আহিছিল ন, ফুৰিবলৈ। তো ফুৰা শেষ, এতিয়া আমি ঘৰত গৈ আছোঁ। এতিয়া আমি কি কৰিম ইয়াতে থাকি, এতিয়া কোনো নাই মানে ইয়াতে, সেইকাৰণে আমি ঘৰত গৈ আছোঁ। তো ব'লক আৰু আপোনালোকক সেই ব্ৰিজটো দেখুৱাম, আমাৰ ব্ৰিজ। আৰু ইয়াতে মানে জটাই পাখি, আৰু ইয়াতে এইটো কৈছিলোঁ যে আমি প্ৰভু নাগৰ ওপৰত থিয় হৈ আছে পুখুৰীত, এয়া চাওক। আৰু এয়া ষ্টাইল কৰি আছে, মানে ফটো উঠা শেষ, ষ্টাইল কৰা আৰম্ভ। আৰু আমাৰ মহাপ্ৰভু চাওক, ভালকৈ জুম কৰি কৰি দেখুৱাই আছোঁ। তো ব'লক এতিয়া আমি ঘৰলৈ যাওঁ, ভঙা ব্ৰিজখন পাৰ হৈ পিনে। আৰু এয়া আমি পালোঁ আমাৰ ব্ৰিজখন, মানে বাঁহ দি ৰাখিছে, আৰু যিহেতু মানুহ অহা যোৱা কৰিব লাগিব, সেইকাৰণে এইটো দি ৰাখিছে। বিপদৰ কাম, আৰু আমি ইয়াতে মৰি মৰি গৈ আছোঁ। আপোনালোকে চাই লওক কিমান ৰিক্সৰ, ভয়তে এনেই মৰি আছোঁ। আৰু দুইজনী পিছে পিছে আহি আছে ভয়তে কঁপি কঁপি, চাওক। আৰু এয়া মই আহি পালোঁ, আৰু দুইজনী আহি আছে। তো মানে পাৰ হৈ আহি গ'লোঁ।
ঘৰলৈ যাব তো আমি মানে অলপ দি আহোঁ আগবঢ়াই নাযায় আমাৰ ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা নাযায় সেইকাৰণে ন আগুৱাই দিব গৈছা অঁ খেদি দি আছে যা মোৰ ঘৰত ফুৰা শেষ আৰু আমি ঘৰত গৈ আছোঁ তো মানে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ইয়াতে মানে সমাপ্ত